ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে আন্তৰ্জাতিক যোগ দিৱসৰ 50 দিন বাকী থকা অৱস্থাত শিৱসাগৰত এটা কাউণ্টডাউন অনুষ্ঠানৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানত যোগ দিবৰ বাবে আমি শিৱসাগৰলৈ আহিছিলোঁ। তাৰ লগতে সংগতি ৰাখি যোৱাকালি মই চৰাইদেউলৈ গৈছিলোঁ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ লৈছিলোঁ। ইতিমধ্যে চৰাইদেউৰ মেডিকেল কলেজৰ অগ্ৰগতিৰ কাম খুব সুন্দৰকৈ আগবাঢ়িছে। 25% কাম সম্পূৰ্ণ হৈছে আৰু 2024 আগতে আমি এই চিকিৎসা মহাবিদ্যালয়খন ৰাইজৰ বাবে উৎসৰ্গা কৰিব পাৰিম। নিশা নাজিৰাত কটোৱাৰ পিছত ৰাতিপুৱা আমি সকলোৱে সমূহীয়া যোগত অংশগ্ৰহণ কৰিলোঁ আৰু এই যোগত অংশগ্ৰহণ কৰাৰ পিছত শিৱদৌলত আহি পূজাভাগ আগবঢ়ালোঁ। বহুদিন মই শিৱসাগৰত অহা নাছিলোঁ, নিশা থকাকৈ আজি আহি শিৱদৌলত প্ৰাৰ্থনা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ। শিৱসাগৰ চহৰত বা শিৱসাগৰ জিলাত 3টা ডাঙৰ প্ৰকল্পৰ কাম ৰাজ্য চৰকাৰে প্ৰস্তাৱ কৰিছে। তাৰ এটা প্ৰস্তাৱ হ'ল টাই আহোম যাদুঘৰ। বৰ্তমানৰ যাদুঘৰটোক সংবৰ্ধন কৰি আৰু অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা ঐতিহাসিক সমলসমূহ ইয়ালৈ লৈ অহাৰ বাবে ৰাজ্য চৰকাৰৰ এটা প্ৰচেষ্টা আছিলে। নিৰ্বাচনৰ আগতে মই ইয়াত আহোঁতে সেই যিটো আইডিয়াই কওক বা এটা ভাৱ মোৰ নিৰ্বাচনৰ আগতে আছিলে, এতিয়া আমি তাক ৰূপায়ণ কৰিম। দ্বিতীয় আমি এটা কথা চিন্তা কৰি আছিলোঁ যে আমাৰ ৰংঘৰক কেনেকৈ আমি সৌন্দৰ্যবৰ্ধন কৰি বিশ্ব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব পাৰোঁ। আমি সকলোৱে জানো ইয়াৰ ঐতিহ্য, ইয়াৰ পৰম্পৰা, কেনেকৈ ইয়াত বিহু উদযাপন হৈছিল, স্বৰ্গদেউসকলে কেনেকৈ ইয়াত বহি বিহু চাইছিলে। আমি সিদ্ধান্ত লৈছোঁ যে ৰংঘৰৰ সমীপত থকা 78 বিঘা মাটি আমি চৰকাৰে অধিগ্ৰহণ কৰিম। ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব। তাৰ বাবে ইতিমধ্যে 25-30 কোটি টকাৰ লেণ্ড একুইজিশ্যনৰ প্ৰকল্প এটা বনোৱা হৈছে। এই 78 বিঘা বাকৰিত আমি কেইবাটাও সৰু সৰু অপেন ষ্টেজ আমি কৰিব খুজিছোঁ, যাতে ইয়াত সকলোৱে আহি বিহুৰ আখৰা কৰিব পাৰে আৰু যিটো চূড়ান্ত প্ৰদৰ্শনী সেইটো ৰংঘৰৰ পৰা সকলোৱে চাব পাৰে। ইয়াতে ৰংঘৰত লাইট এণ্ড চাউণ্ড শ্ব' হওক, নতুনকৈ অধিগ্ৰহণ কৰা মাটিত সৰুকৈ এটা গেষ্ট হাউচ এটা থাকিব আৰু ইয়াৰ চাৰিওফালে বিভিন্ন ধৰণৰ আকৰ্ষণৰ কিছু আমি সামগ্ৰী ৰাখিম, যাতে শিশুসকলে ইয়াত আহিলে যথেষ্ট সময় দেউতাক মাকৰ লগত কটাব পাৰে। খুব ধুনীয়া আদৰণি তোৰণো হ'ব। এই গোটেই কাম ফেৰা কৰিবৰ কাৰণে আমাক যিখিনি মাটি লাগে তাৰ অধিগ্ৰহণৰ প্ৰাৰম্ভিক কাম কৰা হৈছে আৰু আজি লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলো মোৰ লগত আছে। আৰ্কিটেক্ট যাক আমি নিয়োগ কৰিছোঁ তেওঁ আছে। 3-4 মাহৰ ভিতৰত সুন্দৰ প্ৰকল্প এটা তেওঁলোকে আমাক প্ৰস্তুত কৰি দিব আৰু এই বিত্তীয় বছৰৰ ভিতৰতে টাই আহোম মিউজিয়াম আৰু ৰংঘৰৰ উন্নয়ন প্ৰকল্প বা সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম আমি আগুৱাই লৈ যাম। শিৱসাগৰ নগৰৰ পানী যোগান আঁচনিও আমি অমৃত 2 যিটো আমাৰ আঁচনি আছে তাতে আমি অন্তৰ্ভুক্ত কৰিব খুজিছোঁ, যাতে শিৱসাগৰ নগৰৰ পানীৰ সমস্যাটো সমাধান হয়। শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণৰ কাৰণে আমাক কিছু অধ্যয়নৰ প্ৰয়োজন আছে। চৰাইদেউ যিটো দলে অধ্যয়ন কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব খুজিছে, সেই একেটা দলকে আৰু ইয়াত যথেষ্ট বিশেষজ্ঞ আছে, তেওঁলোকক আমি শিৱসাগৰৰ কাৰণেও দায়িত্ব দিম আৰু ইয়াৰ কাৰণে যিখিনি পুঁজি খৰচ হ'ব তাকো ৰাজ্য চৰকাৰে বহন কৰিব। ঐতিহ্যৰ দিশৰ পৰা এইখিনি কাম কৰাৰ পিছত আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ শিৱসাগৰৰ কৰ্কট হস্পিটেলৰো আধাৰশিলা কৰিছে আৰু মেডিকেল কলেজখনৰো নিৰ্মাণৰ কাম এই বিত্তীয় বৰ্ষতে আমি আৰম্ভ কৰিম। তাৰো আজি প্ৰাৰম্ভিক আলাপ আলোচনা আমি কৰি থৈ গৈছোঁ। ভৱিষ্যতে স্বাস্থ্য বিভাগৰ পৰা ইয়াত টিম আহি
স্থান চূড়ান্ত কৰিব, কিন্তু এই বিত্তীয় বৰ্ষৰ ভিতৰতে আমি মেডিকেল কলেজৰ কামো আমি আৰম্ভ কৰিম। Sir, first year of the current government, May 10. So what's the preparation to celebrate the first year? So we do not celebrate first year or second year. We only reiterate our commitment to serve people of Assam. On 9th, we have few programs like inauguration of Super Speciality Hospital of Guwahati Medical College, basically initiation of National Forensics University in Guwahati, and next day there will be a ceremony where President Police Color Medal will be presented to Assam Police. Thereafter, there will be a public rally which will be attended by Union Home Minister. In the evening, there will be a government function where a new 3,000 plus capacity auditorium will start work. Basically, there will be a foundation stone laying ceremony. Guwahati Police Reserve, we are going to remodel it completely like a model police reserve. The Deputy Commissioner Kamrup Metro Office will be started from that day. Police Commissioner Office will be start from that day. An integrated directorate complex, which will be a 16-storied building. That foundation stone will be also be laid on that day. From 10th May to 10th June, all our ministers and myself will travel across the length and breadth of the state. During that process, we are going to start work of stadium, hospitals, schools, university. That will be a month-long observation of our Karma Yajna. Sir, Union Home Minister also visited Dhubri on the May 9th. His detailed program has not been worked out, but he will be with us on 9th and 10th. But there are some other program which central government agency like BSF will do. We are waiting for details of those programs. জানো এইটোতো দলে কৰিব, মই এইবিলাকত ইমান চকু নিদিওঁ, এইটো দলৰ দায়িত্ব। ধন্যবাদ।